জোনাকৰে নীৰৱতা সাৱতা ৰাতি লাজৰে উৰণি ঠেলি দুটি প্ৰাণেকে কৰি জিৰাব সপোনে দি থক সামৰি। তিনটা বাজিলেই দেখোন, ক্লাছ যাব হ'ল। অ' মা, মই ক্লাছ যাওঁ। দাদা তই ক'ত আছ? মই ঘৰলৈ গৈ আছো। তই সোনকালে ঘৰলৈ আছ, মায়ে মই ফুৰিবলৈ নহয়। ঠিক আছে, গৈ আছো মই পালোগৈ আৰু। পানী খোৱা নাম 3 দিন পৰা প্ৰেম কৰি কথা দিলো 3 দিন তৰা হঠাৎ আহি ওলালেহি ভিন ভিন তৰা বেং কৰি ঘূৰি ফুৰো জেং কৰি জপিয়াব খোজোতে ভাগিছিলে ঠেং ভৰি সন্ধিয়া জুহাল জ্বলাই লৈ জেং কৰি কত মিছা শপত খালো আঙুলিটো লেং ধৰি লাহে লাহে ডাঙৰ হলো থক খালো প্ৰেম কৰি প্ৰেম 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 কৰি বিয়া বাৰু নাপাতো মোক নালাগে মোক শ্ৰীমতী। কেলা বহুত দিন জেং লগা নাই বে ভাই, জেংখন লাগিব লাগিছিলে নহয়। অলপ দিয়া না বে, এইটো ৰাস্তাত যোনে আহে তাৰ লগতে জেং কৰে অফ টাইম ৰ'বা, তুমি যোন আহে এইটো ৰাস্তাত। বে ভাই হাত খজুৱাই আছে বে মাৰিবলৈ। অ ভাই এই মালটো ক'ৰ বে চানা, ভাল লাগিছে মালটো ভাল লাগিছে, মই চিনি নাপাওঁ। ফাৰ্ষ্ট টাইম দেখিছো বে। ক'ৰ হয় উলিয়া না, ডিটেইলছ লাগে মোক, উলিয়া জলদি উলিয়া। তুমি মোক হোৱাটছআপ ফটো দি দিয়াচোন। মই দি দিছো তোক। হেল্ল' ভাই, মই তোক হোৱাটছআপ ফটো কপি দিছোঁ, চাচোন মোক ডিটেইলছো লাগে ইমান টাইপ হ'ব, পাৰিলে উলিয়াই দেচোন এতিয়া। দিছোঁ ৰ ভাই, তোমাৰ মাল হৈ যাব, তুমি টেনশ্যন নল'বা। এইটো মকটেল লাইছে, ইয়াক ধৰোঁ প্ৰথম, তাক ব্লেকমেইল অলপ কৰিব লাগিব মানে। বে কেলা পাই গলো মক্কেল, ইয়াকে ধৰা তুমি। মক্কেল এইফালে ক'ত যাৱ তই? মই ক্লাছ যাওঁ, দেৰি হৈছে। ক'ত যাৱ? এই বেটা পলাবলৈ লৈছে। পঢ়ি কেইটামানো ডাঙৰ হৈছে। এই বেয়া বস্তু খাই নাই সোধাচোন, এইটো খুৱাই দিয়া তাক। তই চিগাৰেট খাৱ নাই? নাখাওঁ। তই খা আজি চিগাৰেট, খাবই লাগিব। নাখাওঁ মই। তই ভিডিঅ' কৰ, কেমেৰা অন কৰ। নাখাওঁ দাদা মই চিগাৰেট। কেলে নাখাবি? খাবই লাগিব, খাবই লাগিব। নাখাওঁ, বেয়া বস্তু। কি কৰি আছ তই ইয়াত? আমি ইয়াত যিয়ে নকৰো তোক কেলে বে? ৰাস্তাই যোৱা মানুহ ৰাস্তাই গৈ থাক না। কি হ'ল, কি কথা ক'বলৈ আহিছ? বছ বলক মাৰি পেলাব নহ'লে আপোনাক। কথা আছে ৰ। ভাইটি তোক হেৰি কেলে এনেকে টনা আজোৱা কৰি আছে? বেয়া বস্তু খাবলৈ জোৰ কৰিছিলে মোক। সৰু ল'ৰাটোক বেয়া বস্তু বেয়া বস্তু খুৱাবলৈ লাজ লগা নাই। এটা কথা শুনি ল'বি, আজিৰ পৰা যদি এনেদৰে ইয়াক দেখোঁ তহঁতক এনেকৈ এইডোখৰতে আড্ডা পাতি থকা, কথা বেয়া হ'ব। আৰু শুন, তহঁতক দেউতা মায়ে এইবোৰ কৰিবলৈ এনেদৰে বাইক আৰু ইমান দামী দামী মোবাইল কিনি দিছে। কিমানবিলাক ল'ৰা ছোৱালী আছে পঢ়া শুনা কৰি চাকৰি নাপাই ঘৰতে বহি
থকা নাই গম পাইছ তহঁতৰ কৰে তহঁতি বাৰু নপঢ়িলিয়ে এতিয়া তহঁতি গাঁৱতে থাকি কিবা বিজনেছো ষ্টাৰ্ট কৰিব পাৰ আমাৰ থলুৱা বিজনেছ যেনে ধৰে ব্ৰইলাৰ ফাৰ্ম খুলিব পাৰ ধৰ গৰু পুহিব পাৰ গাহৰি পুহিব পাৰ এইবিলাক কৰিব পাৰ ন তাৰ ওপৰতো আমাৰ ল'ৰা ছোৱালী স্বাৱলম্বী হৈছে তহঁতি সেইবোৰকে নকৰি যদি এনেকুৱাখিনি কৰি থাক তহঁতক কোনে মানুহ বুলি জ্ঞান কৰিব কচোন আৰু নিজৰ আজি ভাইটো আগতে তহঁতি লাজ পাবলগীয়া হৈছে নাই হোৱা সেইটো কথা কচোন আজি মোক তহঁতি আৰু এনেধৰণৰ ঘটনা আৰু দ্বিতীয়বাৰ যাতে মই শুনা নাপাওঁ এনেধৰণৰ কৰা আৰু যদি কেনেবাকৈ কৰিবলৈ হয় আজি গাঁৱৰ ল'ৰা বুলি তহঁতক আমি মাফ কৰি দিছোঁ যদি এনেধৰণৰ ঘটনা তহঁতি দ্বিতীয়বাৰ কৰিবলৈ হয় নহয় তহঁতি আৰু মাৰ খাবি আৰু ৰঙা ঘৰ আলহী হ'ব লাগিব মনত ৰাখিবি কথা গম পাইছ ভাল হ'বলৈ শিক মানুহ হ'বলৈ শিক আগত আৰু নিজে বেয়া বস্তু খাইছ খা বেলেগক কেতিয়াও খুৱাবলৈ যত্ন নকৰিবি আৰু শুন তহঁতৰ লগতে তহঁতৰ নিজৰ মা দেউতাৰ নামো এনেকুৱা ধ্বংস কৰিছ নহয় তহঁতি গম পাইছ তহঁতৰ মা দেউতাই ইমান কষ্ট কৰিছে ইমান কষ্ট কৰি তহঁতক পিন্ধাইছে খুৱাইছে আকৌ তহঁতি এইবিলাক কৰি আছ তহঁতৰ কথা মানুহ বুলি ক'বলৈ লাজ লাগিব এদিন গম পাইছনে নাই পোৱা আৰু আজিৰ পৰা কৈছোঁ তহঁতি ভাল হ আৰু ভাল পথ ল আৰু নিজকে গঢ়ি তোল কিবা এটা কামত আৰু ভাইটি তই ক'লৈ যাব লৈছিলি ক্লাছলৈ যাওঁ ঠিক আছে তই ক্লাছলৈ যা তেতিয়া আৰু শুন দ্বিতীয়বাৰ এনেকুৱা কাম নকৰিবি গাঁৱৰ ল'ৰা বুলি ক্ষমা কৰি দিছোঁ এবাৰলৈ যা ভালদৰে থাকিবি আবে বছ সি যে আমাক দম দি থবলৈ তোক চাই থাকে মাৰোঁগে ব'লক না তাক ঐ ৰ চিগাৰেটটো দেচোন কি হ'ল বছ হয় অ' সিওতো এটা পঢ়া শুনা ল'ৰা ন গাঁৱতে থাকি সি যেতিয়া খেতি বাতি কৰিব পাৰিছে আমিনো কেলৈ নোৱাৰিম ক আমি এনেকৈ উৎপাত কৰি ঘূৰি ফুৰোঁ কাৰণে কোনো আমাক ভাল নাপায় ন আমিও ভাল হ'ব লাগিব আজিৰ পৰা ভাল হ'ম আমি ভাল হ'ম আজিৰ পৰা আমি জেং চেংবোৰ বাদ দি দিম চব বেয়া বস্তু খাবলৈ বাদ দি দিম ভাল হ'ম আমি আজিৰ পৰা তেতিয়াহে মা দেউতাই আমাক ভাল বুলি ভাবিব আৰু গাঁৱৰ মানুহেও সন্মান কৰিব ব'ল এতিয়া যাওঁগৈ আমি